তাৰিব লাগে। বা ইমান গৰম। কি জখৰ কতি জিলকে মাৰা মানুহ চাহটো পলাই নপৰে বাপ্পা ইচ্ছেকিনি এক কাপ চাহ অনা নাই। চাধা খোলাকে খাওঁ ৰ ছায়াত বহি। ইমান ফাল্টু নকৰিবি, হাঁহি উঠিয়ে মোৰ। দাদা বহি আছে আশা এনেকে বহি থাকিলে কি হ'ব? কৰি আছোঁ ৰ অলপ চাদা খোলা খাই লওঁ, চাদা খোলা খাই পেলাই কৰোঁ। টকাটোতো গধূলি হিচাপ কৰি নিবি, কাম কৰবি আছি। বহি তাৰিব লাগে। অলপ মালকে খাই আহোঁ ৰ বাপেকে। এই হাফ এটা আনছোঁ, খাই যাওঁ। আনছা থৌ বজাই যাওঁ দি বাপেকে। এই বাপা এইহেন তাতে মই হাজিৰা কৰিব গৈছিলোঁ, গম পাইছেনে? হাজিৰা কৰিব গেলি কাম কৰিয়ে আছোঁ। মই বোলো ইমান ৰ'দ গৰম, একফালে চাধাকে খাওঁ, সেই বুলি মই চাধা খালোঁ বহি পেলাই। বাপ্পা যি কথা ক'লা মোক, বাপ্পা দুখ লাগি গৈছে। আমাৰ এই হাজিৰা কৰি খোৱা মানে দুখীয়া শ্ৰমৰ এই গতি আৰু। কোনো ডাঙৰ মানুহখিনি আমাক কোনো মানে মানুহ বুলি গণ্য নকৰে, সন্মান নকৰে, এনেকুৱা হৈছে গম পাইছেনে? এই কি কবি জীৱন, এই হ'ল আমাৰ মানৱ জীৱন। মইতো বহুত কিবা কানি দিয়া পাৰোঁ, মোৰ নাই বহুত আছে। চলিক সেইকাৰণে আমাৰ দৰে ভাগ চলিক পঢ়িবহে দিছোঁ ভাল, পঢ়ি শুনি মানুহ মই খৰচা দিম জানা কি নহয়। চলি পঢ়িব লাগিব, তেতিয়াহে মানুহ হ'ব পাৰিব। এতিয়া আমাৰ দৰে জীৱন ল'লি নহ'ব। বাপা যাওঁ হ'ল, এই পইচা